ইউটিউব চেনেল সো মোৰ আকৌ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত মোবাইলটো হাতত তুলি লৈছোঁ ব্লগ কৰিবৰ কাৰণে সো এতিয়া ওলাই যাব লৈছোঁ টাউন আজি হৈছে সানডে সো কালি আছিলে বিশ্বকৰ্মা পূজা একো দেখুওৱা নহ'ল আৰু এতিয়া আমি যাম টাউন সো টাউনত যিমান পাৰোঁ দেখুৱাই যাম আপোনালোকক আৰু এতিয়া প্ৰায় 5:45 হ'ল যেতিয়া আমি টাউনলৈ ওলাইছোঁ আৰু ধুনীয়াকৈ নতুন কুৰ্তি এটা কিনিলোঁ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব এইটো চ' কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব চ' গৈ থাকোঁ এতিয়া
ঘৰ পাই গ'লোহি 7:30 বাজিলে চ' এতিয়া মই কাপোৰযোৰ সলাই লওঁ ধুনীয়াকৈ এয়া মোৰ কাপোৰযোৰ বহুত কম দাম লোৱা নাই 2000 লৈছে এইটো বহুত কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে এইটো মই অফলাইন লৈছোঁ টাউনৰ পৰা শিশুৰ পৰা লৈছোঁ বহুত কমফৰ্টেবল চ' আৰু যিমান পাৰোঁ দেখুৱাই যাম একো খোৱা নহ'লে অকল মন্দিৰ গ'লোঁ চ' সেয়াই ভাইটিৰ চেণ্ডেল চাব গ'লোঁ চেণ্ডেল নাপালোঁ আকৌ এতিয়া পাপাই ক'লে জোতাযোৰ মই অনলাইনত দি থোৱা আছে চ' এতিয়া মই থৈছোঁ আকৌ বেলেগ এটা ব্লগত নাই আৰু অকণমান কিবা দেখাব আছে চ' গাইজ মই পঢ়ি আছোঁ পঢ়া টাইমটো মই মানে পঢ়াই আৰু এতিয়া ভাইটি সেইকাৰণে মই পঢ়ি আছোঁ ধুনীয়াকৈ বাইজুজত ধুনীয়া ক্লাছ কৰা নাই বাইজু যিখিনি পঢ়ালে সেইখিনি চাইছোঁ আকৌ পঢ়াৰ পাছত লগ পাম চাগে চ' এতিয়া মই পূৰা নোট ডাউন কৰি আছোঁ চ' তাৰপিছত আপোনালোক লগ পাম চ' গাইজ আজি হ'ল নেক্সট ডে চ' ভিডিঅ'টো ইয়াতে সামৰিছোঁ যিমান পাৰিলে আপোনালোকে ইয়াতে খোৱালোঁ চ' আকৌ এনটি ব্লগত লগ পাম বাই বাই গাইজ